হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিছোঁ যে আজিৰ এই ভিডিঅ'টোত দেখুওৱা ঘটনাটো এটা বাস্তৱ ঘটনা, যিটো নেকি সঁচাকৈয়ে বাস্তৱ জীৱনত সংঘটিত হৈছিল। চ' লেটছ গেট ষ্টাৰ্টেড। ঘটনাটো হৈছে 1970 চনৰ, যেতিয়া ডনা নামৰ এজনী ছোৱালীয়ে তাইৰ 28তম জন্মদিনৰ দিনাখন তাইৰ মাকৰ পৰা এটা পুতলা বাৰ্থডে প্ৰেজেণ্ট হিচাপে লাভ কৰিছিল। এই পুতলাটো দেখাত সুন্দৰ আৰু অন্য সাধাৰণ পুতলাৰ নিচিনাই আছিল, আৰু এই পুতলাটোৰ নাম আছিল এনাবেল। এই পুতলাটো লাভ কৰাৰ 2-3 দিনমান পিছৰ পৰা ডনা আৰু তাইৰ ৰুমমেট এনজিয়ে এটা অসাধাৰণ কথা লক্ষ্য কৰিলে। কথাটো আছিল এনেধৰণৰ, যিদিনাই তেওঁলোকে সেই পুতলাটো কোঠাটোৰ কোনো এটা বিশেষ স্থানত থৈ বাহিৰলৈ ওলাই গৈছিল, তেতিয়াই তেওঁলোকৰ অনুপস্থিতিত এই পুতলাটোৱে নিজৰ স্থান সলনি কৰি লৈছিল। প্ৰথম অৱস্থাত ডনাই ভাবি লৈছিল যে হয়তো পুতলাটো তাৰ বিচনা বা টেবুলৰ পৰা বাগৰি পৰিছিল, কিন্তু লাহে লাহে তেওঁলোকে নটিচ কৰিবলৈ ধৰিলে যে এই পুতলাটোৱে এতিয়া নিজৰ স্থান সলনি কৰাৰ লগতে সম্পূৰ্ণ কোঠাটোও সলনি কৰিবলৈ লৈছে, আৰু লাহে লাহে পুতলাটোৱে নিজৰ হাত ভৰিৰ পজিশ্যনো সলাবলৈ ধৰিলে। অৰ্থাৎ ডনাই যদি পুতলাটোৰ হাত ভৰিসমূহ তলৰ পিনে মুখ কৰি বিচনা এখনত বহুৱাই থৈ ক'ৰবালৈ ওলাই যায়, আৰু তাৰ পিছত যেতিয়া ডনা আকৌ ঘৰলৈ উভতি আহে, তেতিয়া সি দেখে যে এনাবেল তাইৰ কোঠাত নাই। ডনাই যেতিয়া ঘৰৰ অন্য কোঠাসমূহত এনাবেলক বিচাৰে, তেতিয়া তাই দেখে যে এনাবেল অন্য এটা কোঠাত চকী এখনত পিছফালৰ পিনে মুখ কৰি বহি আছে, আৰু তাইৰ হাত এখন ওপৰৰ পিনে কিবা ইংগিত কৰি আছে। ডনা আৰু এনজি এতিয়া লাহে লাহে ভয় খাবলৈ ধৰিলে, কিন্তু তেওঁলোকে ভাবিবলৈ ল'লে হয়তো তেওঁলোকৰ লগত কোনোবাই ঠাট্টা কৰি আছে। দিন বাগৰি যোৱাৰ লগে লগে এনাবেলৰ এনেধৰণৰ ৰহস্যময় আৰু অসাধাৰণ কাৰ্যসমূহ বাঢ়িবলৈ ধৰিলে। যেতিয়াই এই পুতলাটোৱে নিজৰ ঠাই সলাইছিল আৰু তাৰ পিছত যেতিয়া ডনা আৰু এনজিয়ে তাইক বিচাৰি পাইছিল, তেতিয়াই এই পুতলাটোৰ সৈতে কিছুমান নোট পোৱা গৈছিল, আৰু এই নোটসমূহ দেখি এনে লাগিছিল যেন এইবোৰ কোনো সৰু ল'ৰা বা ছোৱালীয়ে লিখা। এই নোটসমূহত কিছুমান ৰহস্যময় কথা লিখা আছিল। এই কথাসমূহ আছিল এনেধৰণৰ, হেল্প আছ অৰ হেল্প লাও। এইখিনিতে মই আপোনালোকক জনাই দিছোঁ যে লাও দৰাচলতে এজন মানুহৰ নাম, আৰু সি ডনা আৰু এনজিৰে এজন ভাল বন্ধু। এনেধৰণৰ ঘটনাসমূহ কিছুদিনলৈকে চলি আছিল। ডনা আৰু এনজিয়ে এই নোটসমূহ দেখি প্ৰথম অৱস্থাত বহুত পৰিমাণে ভয় খাইছিল, কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে মানি লৈছিল যে কোনোবাই হয়তো তেওঁলোকৰ অনুপস্থিতিত তেওঁলোকৰ ঘৰত সোমাই এই পুতলাটোৰ ঠাই সলাইছিল, আৰু তাইক অন্য কোঠাত লৈ গৈছিল, আৰু তাইৰ হাতত এনেধৰণৰ সৰু সৰু নোট থৈ দিছিল। কিন্তু তেওঁলোকৰ এই থিয়ৰিটোত এটা সৰু প্ৰব্লেম আছে। এই প্ৰব্লেমটো হ'ল এনেধৰণৰ, যদি কোনোবাই তেওঁলোকৰ লগত সঁচাকৈ ঠাট্টা কৰি আছে আৰু ডনা আৰু এনজিৰ অনুপস্থিতিত সি ঘৰত প্ৰৱেশ কৰে, তেন্তে তাক ঘৰত সোমাবলৈ হ'লে ঘৰৰ মুখ্য আৰু একমাত্ৰ দৰ্জাখনৰ চাবি লাগিব, আৰু চাবি কেৱল ডনা আৰু এনজিৰ লগতহে থাকে, আৰু তেওঁলোকক বাদ দি আন কাৰো লগত ঘৰৰ ডুপ্লিকেট চাবি নাছিল, আৰু সেই দৰ্জাখনৰ বাদে আন কোনো বেলেগ দৰ্জা বা খিৰিকী নাছিল, যিখনৰ দ্বাৰা নেকি কোনোবাই লুকাই ঘৰত প্ৰৱেশ কৰিব আৰু এনেধৰণৰ কিবা ৰহস্যময় কাৰ্য সংঘটিত কৰিব পাৰিব। এই ঘটনাসমূহ এনেদৰে কিছুদিনলৈকে চলি থাকিল। এনেতে হঠাতে এদিনাখন ডনাই এই পুতলাটোক আন এটা নতুন কোঠাত দেখা পালে, আৰু তাই দেখিলে যে এনাবেলৰ দুয়োখন হাততে তেজ লাগি আছে। ডনা আৰু এনজিয়ে লগে লগেই বুজি পালে যে তেওঁলোকৰ লগত ঘটি থকা এই ঘটনাবোৰ কোনো ঠাট্টা নহয়। ডনা আৰু এনজিয়ে কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ এজন চাইকিকক লগ ধৰিলে, আৰু এই চাইকিক ব্যক্তিজনে পুতলাটোৰ ওপৰত চেনচেই নামৰ এক প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিলে, আৰু এই চেনচেই প্ৰক্ৰিয়াৰ পৰা তেওঁ গম পালে যে এই পুতলাটোৰ ভিতৰত 7 বছৰীয়া এগৰাকী ছোৱালীৰ আত্মা বাস কৰি আছে, আৰু এই ছোৱালীজনীৰ নাম আছিল এনাবেল হিগিন্স। চাইকিকজনে আন এটা ভয়াৱহ কথা গম পালে। কথাটো আছিল এনেধৰণৰ, এই ছোৱালীজনীৰ মৃত্যু সেই ঠাইখনতে হৈছিল য'ত বৰ্তমান সময়ত ডনা আৰু এনজিয়ে বাস কৰা ঘৰটো আছে। চাইকিকজনে এই তথ্যসমূহ জনোৱাৰ পিছত ডনা আৰু এনজিক ক'লে যে তেওঁলোকে এই পুতলাটো তেওঁলোকৰ লগত ৰাখিব পাৰে, আৰু তেওঁলোকক এই পুতলাটোৱে কোনো ধৰণে ক্ষতি নকৰে। কিন্তু এই কথাষাৰ কোৱাৰ পিছৰ পৰাই যেন এনাবেলৰ আচল খেল আৰম্ভ হ'ল। চাইকিকজনে তেওঁৰ চেনচেই প্ৰক্ৰিয়াটো কৰি যোৱাৰ পিছৰ কেইদিনমান এই পুতলাটোৱে তেওঁলোক দুয়োজনীৰ লগত ভালদৰে আছিল, কিন্তু লাহে লাহে তেওঁলোকৰ লগত এনে কিছুমান ভয়াৱহ ঘটনা হ'বলৈ ধৰিলে যিবিলাক নেকি সঁচাকৈয়ে শিহৰণকাৰী। ডনা আৰু এনজিৰ ফ্ৰেণ্ড লাওৱে এই পুতলাটোক প্ৰথম অৱস্থাৰ পৰাই পচন্দ কৰা নাছিল, আৰু তেওঁৰ মতে এই পুতলাটোৰ ভিতৰত কিবা বেয়া শক্তি আছে, আৰু এই পুতলাটোৱে কেৱল মানুহৰ ক্ষতি কৰিবলৈ ইচ্ছুক হৈ থাকে।
সো এদিনাখন লাউ ডনা আৰু এনজিক লগ কৰিবলৈ তেওঁলোকৰ ঘৰলৈ আহিল আৰু কথা বতৰা পাতি থাকোঁতে ৰাতি হোৱাত ডনা আৰু এনজিয়ে লাউক তেওঁলোকৰ ঘৰতে ৰাতি কটাবলৈ ক'লে আৰু সিও মান্তি হ'ল। পিছত ৰাতি যেতিয়া লাউ শুই আছিল তেতিয়া হঠাতে তাৰ টোপনি ভাঙিল আৰু সি অনুভৱ কৰিলে যে তাৰ গোটেই শৰীৰটো ঠাণ্ডা হৈ আছে আৰু সি তাৰ হাত ভৰিবোৰ ভালদৰে লৰচৰ কৰিব নোৱাৰে। এনেতে সি দেখিলে যে সেই পুতলাটোৱে লাহে লাহে তাৰ বিচনাখনৰ পিনে আহি আছে আৰু আহি সি তাৰ শৰীৰৰ ওপৰত উঠিলে আৰু তাৰ ডিঙিত চেপা মাৰি ধৰিলে, যাৰ ফলত নেকি লাউ বেহুচ হৈ পৰিল। পিছত যেতিয়া তাৰ হুজ আহিল তেতিয়া সি ডনা আৰু এনজিক তাৰ লগত ৰাতি হোৱা সকলোবোৰ কথা কৈ দিলে আৰু তেওঁ এইটোও ক'লে যে এই কথাবোৰ কোনো সপোন নহয়, এইবোৰ সঁচাকৈয়ে তাৰ লগত যোৱা ৰাতি হৈছিল। এই ঘটনাটো হৈ যোৱাৰ 2-3 দিন পিছতেই লাউৰ সৈতে আন এটা ঘটনা সংঘটিত হ'ল। এইবাৰ লাউ আৰু এনজি দুয়োজনে ঘৰতে আছিল। এনেতে তেওঁলোকে শুনিবলৈ পালে যে ঘৰৰ কোনোবা এটা কোঠাত কিবা শব্দ হৈ আছে। তেওঁলোকে যেতিয়া ভালদৰে লক্ষ্য কৰিলে তেতিয়া তেওঁলোকে গম পালে যে শব্দবোৰ ডনাৰ কোঠাটোৰ পৰা আহি আছে। যিহেতু ডনা ঘৰত নাছিল সেইবাবে তেওঁলোকে ডনাৰ কোঠাটো চেক কৰিবলৈ গ'ল, কিন্তু দৰ্জাখন খোলাৰ লগে লগেই এই শব্দবোৰ অহা বন্ধ হৈ গ'ল। তেওঁলোকে দেখিলে যে এনাবেল দৰ্জাখনৰ ওচৰত পৰি আছে আৰু যেতিয়া তেওঁলোকে দৰ্জাখন জপিয়াবলৈ চেষ্টা কৰিলে সেইখিনি সময়তে লাউৱে অনুভৱ কৰিলে যেন কোনোবাই দূৰৰ পৰা তীব্ৰ গতিত আহি তাৰ গাত খুন্দা মাৰিলে, কিন্তু কোঠাটোততো কোনো নাছিল। লগে লগেই তেওঁলোক দুয়োজনে তাৰ পৰা দৌৰি তেওঁলোকৰ কোঠাটোলৈ আহিল। তাতে তেওঁলোকে দেখে যে লাউৰ বুকুৰ পৰা তেজ ওলাই আছে আৰু বুকুৰ দুয়োফালে কোনোবাই খামচি ধৰাৰ নিচিনা গভীৰ চিন আছে। এই ঘটনাটোৰ পিছত ডনা, এনজি আৰু লাউ তিনিওজনে লগ হৈ এজন প্ৰিষ্টক তেওঁলোকৰ ঘৰলৈ মাতি আনিলে। সেই প্ৰিষ্টজনে পুতলাটোৰ ওপৰত কিছুমান পৰীক্ষা কৰিলে আৰু এই পৰীক্ষাসমূহ কৰাৰ পিছত তেওঁ ক'লে যে তেওঁলোকে কোনো ধৰণৰ পলম নকৰাকৈ এড আৰু লৰেইন ৱাৰেনৰ সহায় ল'ব লাগে। এড আৰু লৰেইন দুয়োজন বহুত ফেমাছ পেৰানৰ্মেল ইনভেষ্টিগেটৰ আছিল আৰু দুয়োজনে খবৰ পোৱাৰ লগে লগেই ততালিকে আহি ডনা ঘৰৰ ঘৰত উপস্থিত হ'ল। এড আৰু লৰেইনে প্ৰথমে পুতলাটোৰ ওপৰত কিছুমান টেষ্ট কৰিলে আৰু পিছত তেওঁলোকে ক'লে যে এই পুতলাটোৰ ভিতৰত এক অতিকৈ শক্তিশালী আৰু উপকাৰী আত্মা সোমাই আছে আৰু এই উপকাৰী আত্মাটোৱে ডনা, এনজি আৰু লাউ এই তিনিওজনৰ কোনোবা এজনৰ দেহত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে আৰু সি বাৰে বাৰে আক্ৰমণ কৰি তাৰ চিকাৰটোৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিব। বুজিবলৈ আৰু বাকী নাথাকিল যে আত্মাটোৱে লাউৰ শৰীৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছে, যাৰ বাবেই নেকি এই পুতলাটোৱে লাউৰ ওপৰত দুবাৰকৈ আক্ৰমণ কৰিছে। লাউৰ অনুমতি লৈ এড আৰু লৰেইনে এজন প্ৰিষ্টৰ সহায়ত পুতলাটোৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিলে, কিন্তু এই প্ৰক্ৰিয়াটো শেষ হোৱাৰ আগতেই তেওঁলোক সকলোৱে গম পাই গৈছিল যে পুতলাৰ ভিতৰৰ আত্মাটো অতিকৈ শক্তিশালী আৰু ইয়াৰ পৰা হাত সৰাৰ এটাই উপায় আছে আৰু সেয়া হ'ল এই পুতলাটোৰ পৰা চিৰদিনৰ বাবে দূৰত থকা আৰু তাৰ লগত কোনো ধৰণৰ যোগাযোগ ৰখাৰ পৰা বিৰত থকা। এড আৰু লৰেইনে এই পুতলাটোক তেওঁলোকৰ অকাল্ট মিউজিয়ামত অতিকৈ কটকটীয়া নিৰীক্ষণৰ মাজত ৰাখিছে। কোনোবাই যদি এনাবেলক ৰিয়েল লাইফত চাব বিচাৰে তেন্তে তেওঁ সেই মিউজিয়ামলৈ গৈ চাব পাৰে, কিন্তু এনাবেলৰ লগত কোনো ধৰণৰ কথা পতা বা টাচ কৰা আদি কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ। এনাবেলৰ ওপৰত ইতিমধ্যে মুঠ 3খন ফিল্ম বনোৱা হৈছে আৰু দ্য কনজাৰিং নামৰ ফিল্মখনতো এই পুতলাটোৰ বিষয়ে অলপ আভাস দিয়া হৈছে। 2011 চনত অকাল্ট মিউজিয়ামত প্ৰিষ্ট এজনে এনাবেলক দেখি ক'লে যে ইয়াৰ ভিতৰত কোনো শক্তি নাই। তেওঁ এই পুতলাটোৰ লগত ইনভলভ হৈছিল আৰু মিউজিয়ামৰ পৰা উভতাৰ পথত তেওঁ এক ভয়ংকৰ এক্সিডেণ্টৰ সন্মুখীন হয়, যাৰ ফলত নেকি তেওঁ গভীৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঠিক একেদৰেই 2012 চনত বাইকাৰ এজনে ৱাৰেন্সৰ অকাল্ট মিউজিয়ামলৈ যায় আৰু তাত সি এনাবেলক দেখি ঠাট্টা কৰিবলৈ ধৰে। তাক ৱাৰেন্সে বাৰে বাৰে বাধা কৰি থকাৰ পিছতো সি এনাবেলক দেখি ঠাট্টা কৰি আছিল। ৱাৰেন্সে তাক মিউজিয়ামৰ পৰা বাহিৰ কৰি দিয়ে আৰু মিউজিয়ামৰ পৰা উভতাৰ পথত সেই বাইকাৰজন এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু সি থিতাতে মৃত্যু খাপতি ল'ব লগা হয়। আকৌ ৰিচেণ্টলি 2017 চনত চিনেমা হল এটাত এনাবেলৰ মুভি এখন চাই থকাৰ সময়ত এগৰাকী মহিলাই এনাবেলৰ পুতলাটোৰ ওপৰত ঠাট্টা কৰি হাঁহি আছিল আৰু ইয়াৰ পৰিণতি স্বৰূপে মুভিখন শেষ পাওঁতে তাইক হস্পিটেলাইজ কৰিব লগা হয়, কাৰণ তাইৰ দেহত কোনোবা অদৃশ্য শক্তিয়ে আক্ৰমণ কৰিছিল। সো মই আপোনালোক সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ কোনোৱে এই ভিডিঅ'টোক ঠাট্টা বা মিছা বুলি ভাবি নলয় আৰু কোনো ধৰণেৰে এই পুতলাটোক ঠাট্টা নকৰে। ধন্যবাদ।